Ayo boy. Amar lama. Manandi. হেল্ল' গাইজ, মই আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ডেকালৰ আৰু বোৱাৰীৰ কাৰণে বনাইছোঁ, আৰু মই এজন বোৱাৰী হয়। এইটো ভিডিঅ'টো বনাই বুলি আপোনালোকে মোক বেয়া কমেণ্ট নকৰিব। যোনবিলাকে বেয়া ধান্দাত যাবলৈ মন গৈ আছে, এইকেইটাৰ কাৰণে বনাইছোঁ। আৰু ল'ৰাবিলাকো কৈছোঁ, মই এই ভিডিঅ'টো বনাই বুলি বেয়া নাপাব। ল'ৰাকেইটা কি ডেকা ল'ৰাবিলাকে কৈছোঁ আৰু দেই গাইজ, ইহঁতৰ গাভৰু ছোৱালী নাই নি? অকল বোৱাৰী মানুহকে পচন্দ কৰি থাকে যে, বোৱাৰী মানুহৰ কি ল'ৰা ছোৱালী নাই নি? ইহঁতি 10 মাহমান পেটত ল'ৰা ছোৱালী লৈ পেলাই জন্ম কৰি ডাঙৰ দীঘল কৰি মেলি তই, যদি তহঁতি পচন্দ কৰাৰ পাছত তহঁতি পলাই লৈ যায়, আৰু এই ল'ৰা ছোৱালীবিলাক জীৱনটো অলপ ভাবি লগচোন। সিহঁতৰ কাৰণে চিন্তা কৰি দিয়া। আৰু যাৰ লগত বিয়া সোমাইছে তাৰ লগতে মিলি জুলি থাকিব নোৱাৰে। তাৰ ডেকা ল'ৰাৰ লগত মিলি জুলি থাকিব পাৰিবনে? কেইদিনমান থাকিব, এমাহ 2 মাহ বা 3 মাহ, কিছুমানে ইমানখিনিও নাথাকে। তেতিয়া ল'ৰাটো যেতিয়া হেৰি দিয়ে, তেতিয়া মাকৰ ঘৰলৈ যামগৈ নে আকৌ হাজবেণ্ডৰ লগত থাকিবগৈ। কিছুমানেতো একেবাৰে হেৰি দিয়ে, আৰু মাক দেউতাকো আকৌ সোমাবলৈ নিদিলে ক'ত ৰাখিবগৈ। এইটোকো অলপ চিন্তা কৰি ভাবি দিয়া। আৰু বেছিভাগ দেখিছে মানে ল'ৰাবিলাক চাকৰি থকা হাজবেণ্ডৰ মানুহগৰাকীকে বেছিকৈ বিয়া পতা দেখি পাইছোঁ। কিছুমানে হাজিৰা কৰি, ইমান দিনে ৰাতিয়ে নাই হাজিৰা কৰি মানে মানুহজনীক খুৱাই ওখ ৰাখি থয়। এইবিলাকো মানে হাজবেণ্ডৰ পইচাবিলাক গোঠাই লয়, আৰু এই পইচাবিলাক লৈ যায় আৰু বেলেগৰ লগত পলাই গুচি যায়। আৰু হাজবেণ্ডে এই পইচাকেইটাৰ কাৰণে ভাবিবগৈ নে মানুহজনীৰ কাৰণে ভাবিবগৈ নে ল'ৰা ছোৱালীৰ কাৰণে ভাবিবগৈ? এইটো কাম কৰিব নালাগে বুলি ময়ো মানে ভাবোঁ। মানে ময়ো এজন বোৱাৰী হয়। ইহঁতি বেয়া ধান্দাত যাব লাগে, আমি নকৰা মানুহবিলাকে গালিটো বেছিকৈ পায়। এইটোৰ কাৰণে কৰিব নালাগে বুলি গাইজ কৰিছোঁ আৰু দেই। আৰু ল'ৰাবিলাকো কৈছোঁ, বোৱাৰী মানুহক পচন্দ কৰিব নালাগে। ইহঁতৰ চেহেৰাবিলাক ভাৰত মেপ থাকে। ফটোত দেখিলে মানে ধুনীয়া আৰু বগা, আৰু ঘৰত আহি পেলাই চাবাচোন ভাৰত মেকআপ কৰিয়ে ইহঁতি ভিডিঅ' বনায়, জানিছনে? আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানতে তলোঁ, আৰু নেক্সট ভিডিঅ' লগ পামগৈ। আৰু লাষ্টলৈ চাই দিব, যিমান শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো। আপোনালোকে প্লিজ, মই ৰিকুৱেষ্ট কৰিছোঁ, বোৱাৰীবিলাক ল'ৰালৈ চকু নিদিব। নিজৰ ল'ৰা ছোৱালী জন্ম কৰাটোকে চকু দি, মানে এতিয়া যুগত তেনেকুৱা কাম একো নাইকিয়া হ'লগৈ আৰু দেই। এইবিলাক কৰিব নালাগে বুলি ভাবোঁ। ল'ৰা ছোৱালী ভালকৈ পঢ়া মেলা, পিন্ধা শুনা এইবিলাকে চিন্তা কৰিব লাগে, এইটোকে ভাবোঁ। আৰু ভগৱানক এইটোকে মই সেৱা কৰি থাকোঁ গাইজ। ভয় লাগে এইবিলাক, মই কি বঠা এনেকুৱা কিবা নালাগে মোক। মোৰ হাজবেণ্ড তাৰ লগতে মই মৰা জীয়ালৈকে থাকিব পাৰিম নে নোৱাৰোঁ, এনেকৈ ভাবোঁ। আৰু বেলেগৰ লগত ববাটো মই সপোনতো মই এইবিলাক চাই নাথাকোঁ। মই ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ চিন্তা কৰোঁ। এইটোৰ কাৰণে আপোনালোকেও নকৰিব, আমাকো লোকৰ আগত তেনেকৈ বোৱাৰী মানুহ তেনেকুৱা বুলি গাবলৈ নিদিব দেই গাইজ। বাই বাই। Ayo boy. Amar lama. Si kuju muka bosai. Kasiyo bisa.